নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি ইয়াৰ ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। শুই উঠি ব্ৰাছ কৰি মেলি ল'লোঁ। এয়া খৰাহি এটা লৈ লৈছোঁ। বাৰীলৈ যাওঁ কিবা এটা ছিঙি আনোগৈ। কিনো ছিঙি আনো আপোনালোকে চাব ভিডিঅ'টো শেষৰলৈকে, তেন্তে গম পাব। আৰু কিহৰ কাৰণেনো ছিঙিছোঁ সেয়াও চাব লাগিব নহয়, সেইটো কাৰণে ভিডিঅ'টো শেষৰলৈকে চাব লাগিব। আৰু ইয়াত দেখিছেনে ইমান লমালমে লাগিছে কাজি নেমু, আৰু অকণমান ডাঙৰ হ'ব আছে, কুমলীয়া হৈ আছে, ৰসবিলাক সিমানকৈ হোৱা নাই। আৰু পুৰণা যিবিলাক মানে আগৰ যিখিনি আছিলে মানে কেইটামান ৰৈ গৈছিলে 3-4টামান, সেইখিনি পূৰা ৰখাল আছিলে দেই, পকি গৈছিলে। আৰু ময়ো চাই মেলি ভালকৈ বুঢ়াকৈ এটা ছিঙি ল'লোঁ। এইটো হেৰি হৈছিলে, ৰদে ডকা নেকি, এই ছাইডৰডোখৰ অকণমান হেৰি পোকে ধৰা নহয়, ৰদে ডকা হয় এইটো। তাকে ভাবিলোঁ এটা ছিঙি লওঁ, ছিঙিব পৰা নাই। কটাৰী চটাৰী একো নিনিলোঁ, এফালে ভিডিঅ' কৰি আছোঁ, এখন হাতে ছিঙিছোঁ। ভিডিঅ'টো অফ কৰি মেলি আকৌ ছিঙিবলগীয়া হৈছে, নহ'লে জোৰে পোৱা নাই। আৰু এয়া ছিঙি ল'লোঁ। এতিয়া আকৌ যাওঁ বেলেগ এটা বস্তু ল'বলৈ। মোৰ অকণমানি বাৰীখনলৈ যাওঁ এইবাৰ। মছলা বাৰী এখন আছে নহয় আমাৰ, সেই বাৰীখনলৈ যাওঁ। আৰু মছলা বাৰীখনত আগতে দেখুৱাইছিলোঁ, আকৌ দেখুৱাম বাৰু। ভালকৈ মছলাবিলাক হৈ লওক। মছলাৰ গছবোৰ এতিয়া যিহেতু মৰি গৈছে, আধা গুটি ধৰিছে, সেইটো কাৰণে ভালকৈ দেখিব পৰা নাই। আৰু এইখন যিখন বাৰী কঠীয়া পাৰিবৰ কাৰণে পাৰিব লাগিব, সেইটো কাৰণে ইয়াত দেখিছেনে ইমান হাবি হৈ আছে, চফা কৰিব লাগে। আৰু কেইদিনমানলৈ কঠীয়া পাৰিব লাগিব। আৰু এই মছলা বাৰীখনত মোৰ এই মান ধনিয়াখিনি গুটি ধৰিছে। আৰু ইয়াতে ঢেৰ কিবাকিবি আছে, ঔষধি সম্পন্ন গছ। আৰু এতিয়া ঔষধি সম্পন্ন গছৰ ভিতৰত মানিমুনি কেইডালমানকৈ তুলি লওঁ। মানিমুনি ইয়াতে হেৰিয়ত ৰুই দিছোঁ, এনেকুৱা ড্ৰামৰ এনেকুৱা কাটি কিনে অকণমান ওখ হেৰি জেগাত, কাৰণ তাত ওপৰৰ হয় ন, ওপৰৰ পৰা এনেকৈ তুলিবলৈ ভাল। আৰু ধুবলৈও অসুবিধা নহয়, ধুনীয়াকৈ যায়গৈ। যদি মাটিত একেবাৰে লাগি মেলি ধৰে যে সেইখিনি তুলিবলৈ অসুবিধা নহয়, কিন্তু ধুবলৈ অসুবিধা হয়। আৰু পাছত কিবা মাটি গোন্ধ এটা পাওঁ মই, সেইটো কাৰণে এনেকৈ ৰুই লওঁ। আৰু এয়া পদিনাও ছিঙি লৈছোঁ। পদিনা আকৌ চাটনি বনাব লাগে, সেইটো কাৰণে চাই চিতি ছিঙিবলগীয়া হৈছে। আৰু কালি নেকি, মানে বেলেগ এদিন আৰু হ'ল আৰু কেইদিনমান, 2-3 দিনমান উঘালি মেলি বেলেগত ৰুই দিছোঁ, সেইটো কাৰণে পদিনা কম হৈছে। আৰু এয়া বগা গোলাপজোপা ইমান ধুনীয়াকৈ ফুলিছে। আৰু ইয়াত মই মানিমুনিখিনি ধুই ল'লোঁ, লগতে কাজি নেমুটো ভালদৰে ধুই ল'লোঁ। এতিয়া মানিমুনিখিনি মই খুন্দুনা এটাত খুন্দি ল'ম। খুন্দুনাটো ভালকৈ চফা কৰি ল'লোঁ দেই, নহ'লে জলকীয়া খুন্দি থকা হয় নহয়। আৰু মানিমুনি কিমান গুণ থাকে আপোনালোকক হয়তো মই ক'ব নালাগে, সকলো ফালৰ পৰা মানিমুনি ঔষধি গুণ সম্পন্ন। আৰু আপোনালোকে যদি ৰাতিপুৱা মানিমুনি নাখায়, এই অভ্যাসটো কৰিব মানিমুনি খোৱাৰ দেই, বহুতো লাভজনক হ'ব। বিশেষকৈ ছোৱালী মানুহে বেছিকৈ খাব লাগে এইটো মানিমুনিটো। ইয়াক খুন্দি মেলি ল'লোঁ মই মানিমুনি এনেকৈ খুন্দি মেলি নাখাওঁ আনদিনা, মানে এতিয়াৰ পৰা অভ্যাস কৰিছোঁ এনেকৈ খুন্দি মেলি খাবলৈ। এনেকৈ খালেও মানে হেৰিকৈ খাওঁ মই, ভাতৰ লগত এসোপামান তুলি লওঁ, ভাতৰ লগতে সেনেকৈ খাওঁ। সেনেকৈ খালেও বেয়া নহয়, কিন্তু এতিয়া এনেকৈ খুন্দি মেলিও খাওঁ, এতিয়া দুজাতকৈও খাওঁ। মানে মানিমুনিৰ ৰসটো আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী। খুন্দি মেলি এয়া পানী অকণ দি ল'লোঁ ৰসটো ওলাবৰ বাবে। এয়া চাকনি এখন লৈ লৈছোঁ, চাকনিত চাকি ল'ম ভালদৰে। আৰু এগিলাচ ওলাই গ'ল মোৰ মানিমুনিৰ ৰস। মই ভাতৰ লগতো খুব খাওঁ দেই মানিমুনি, এনেকৈ তুলি। ৰাতিপুৱা ভাত খোৱাৰ ভিডিঅ' দিয়া নহয় যে, সেইটো কাৰণে দেখুৱাবলৈ নহয়। আৰু দেখুৱাম বাৰু, এতিয়া লাহে লাহে ভিডিঅ' কৰিছোঁ। আৰু গাৰ্ডেনিঙৰ ভিডিঅ' দিম বুলি কৈ কিনে দিবই পৰা নাই দেই। বস্তুখিনিও চিজিল লগাই ল'ব পৰা নাই যে, সেইটো কাৰণে দিয়া নাই। মই ভালকৈ চিজিল লগাই লওঁ, দিম বাৰু গাৰ্ডেনিঙৰ ভিডিঅ' এটা। আৰু এয়া ৰাতিপুৱা খাবৰ কাৰণে এইখিনি যোগাৰ কৰি লৈছোঁ। মোৰ সদায় ৰুটিন নাছিলে বাৰু এইখিনি,
এতিয়া গা ভাল নোহোৱাৰ কাৰণে এইটো ৰুটিন বনাবলগীয়া হৈ গৈছে। গৰম পানীটো খাওঁ কিন্তু দেই, মই গৰম পানীৰ ৰুটিনটো মোৰ মানে স্কুল পঢ়ি থকাৰ পৰাই আৰু গৰম পানী খাওঁ ৰাতিপুৱা শুই উঠি। আৰু এয়া হেৰি কি বুলি কয়, ডালিমৰ ৰস আনি লৈছিলোঁ এটা, আনি দিছিলে মায়ে মানে এটা, আৰু কিবাকিবি এনেকুৱা ড্ৰাই ফ্ৰুট চাই খাবলৈ চেষ্টা কৰিছোঁ। আৰু আগতে হ'লে এনেকৈ সোপা খাই দিব পাৰোঁ, এতিয়া খাবই লাগে নিয়ম যে, সেইটো কাৰণে খাবলৈ মন নাযায়, সেইটো প্ৰব্লেম হৈছে আৰু এতিয়া। আৰু এয়া গৰম পানী কাপটো খাই মেলি হৰলিক্স অকণমান ঘুলি লৈছোঁ। সেইদিনা গাটো বহুতেই বেয়া হৈ গৈছিলে, সেইটো কাৰণে, আৰু প্ৰেছাৰ জোখোতে ল' বুলি কৈছে যে প্ৰেছাৰ, সেইটো কাৰণে অলপমান আৰু যত্ন লৈছোঁ শৰীৰটো। আৰু আপোনালোকে শৰীৰটো যত্ন ল'ব দেই, এইকেইদিন ইমান গৰম পৰিছে নহয়, আৰু মানুহৰ বেমাৰো বহুত বেছি হৈছে। আৰু মই সেইবোৰ খাই ল'লোঁ, খোৱা ভিডিঅ' নেদেখুৱালোঁ দেই, কিন্তু দেখুৱাই থাকোঁ খোৱা ভিডিঅ' বুলি ভাবি কিনি নেদেখুৱালোঁ। এতিয়া মই ইয়াতে বনাম ডিটক্স ৱাটাৰ। এইটো আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী, যিমান গৰম পৰিছে নহয়, সেইটো কাৰণে বনাই লৈছোঁ। আমাৰ শৰীৰটোৱে অলপমান শক্তি যোগান পাব, আৰু কি বুলি কয় এইটো, সতেজ হৈ থাকিব। প্ৰথমত পদিনাখিনি যে আনিছিলোঁ, সেইটো কাৰণে আনিছিলোঁ দেই। প্ৰথমে এয়া পদিনা কাটি লৈছোঁ মই, আৰু এতিয়া নেমু গোটেইটো নিদিওঁ, কাৰণ পানী বেছি নহয় যে, নেমু এটুকুৰাহে দিম মই। আৰু এই চিচাৰৰ হেৰিটো কণ্টেইনাৰটো দেখিছে নহয়, এইটো মই সেইদিনা মানে হেৰিয়ত কম্পিউটাৰ যাওঁতে লৈ আনিছিলোঁ, মঙলবাৰে বজাৰ বহিছিলে যে, দেখি পালোঁ, ভাল লাগিলে কিবা এটা, সেইটো কাৰণে লৈ আনিলোঁ। আৰু চিচাৰৰ যিকোনো বস্তু ভাল লাগে দেখিবলৈও, আৰু বস্তু থ'বলৈও সুবিধা হয়। চিচাৰটো ভাল লাগে কিবা এটা। আৰু এইবিলাক মই ডিটক্স ৱাটাৰটো বনাই মেলি পাছত 2-3 ঘণ্টাৰ পাছত পানীটো যেতিয়া খাইছোঁ, ফ্ৰিজ নাই আমাৰ, সেইটো কাৰণে এনেকৈ থৈ দিছিলোঁ মই, কিন্তু পানীখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ আছিলে দেই, মানে সিমানো ঠাণ্ডা নহয়, তথাপি জাৰত যেনেকৈ থৈ দিলে মানে অত্যন্ত গৰম হয়, কিন্তু তেনেকুৱা হোৱা নাছিলে। আৰু আপোনালোকে এনেকৈ বনাই মেলি ফ্ৰিজত ধুনীয়াকৈ থৈ দিব পাৰে। আৰু ফ্ৰিজত থোৱাটো মই ভাল বুলি কওঁ নকওঁ, কাৰণ এতিয়া ইমানেই বেমাৰ হৈছে মানুহৰ এইকেইদিন, জ্বৰ, কাহ, চৰ্দি, সেইটো কাৰণে অলপমান মিডিয়াম চাইজৰ পানীটোৱে খোৱা ভাল হ'ব। আৰু চিচাৰত সহজতে বস্তুবিলাক বেয়াও হৈ নাযায়। এয়া মোৰ আচাৰ থ'ব লাগে, কেইটামান আনিব লাগে এনেকুৱা চিচাৰ কণ্টেইনাৰ। আৰু মই আচাৰ থ'লে আকৌ বৰষুণহে দিয়ে যে, সেইটো কাৰণে ভয়ে লাগে আচাৰ থ'বৰ কাৰণে, তথাপি এবাৰ চেষ্টা কৰি চাব লাগিব। আৰু এই ঢাকোনটো লগাই দিছোঁ। ৰেডি আমাৰ ডিটক্স ৱাটাৰ। দুপৰীয়া সাজৰ বাবে গাহৰিৰ লগতে ভাতকেইটা খাই দিব লাগিব। মানে আজি দিনটোত কি কৰিলোঁ দেখুৱাবলৈ নহ'ল, কেমেৰামেনো অভাৱ, আৰু এনেকৈ ভিডিঅ' কৰি মেলি যদি কিবাকিবি ৰোৱা হয় দেৰিও হয়, সেইটো কাৰণে কেমেৰা নকৰাকৈ ৰুলোঁ। মাইক্ৰ' জলকীয়া পুলি কেইটামান আপোনালোকক পাছত ভিডিঅ' কৰি মই দেখুৱাম। আৰু গাহৰিখিনি বনোৱা হৈছিলে কঁঠালৰ লগত, ইমানেই টেষ্টি। কঁঠালৰ লগত বনালে মানে আপোনালোকে খাই চাব। ভাবিছিলোঁ লাইৰ লগত খাম বুলি, আকৌ ইফালে মায়ে কঁঠাল বইল কৰি থৈছিলে যে, সেইটো কাৰণে কঁঠালে আৰু গাহৰিয়ে খালোঁ। আৰু লগত লৈ লৈছোঁ আমৰ চাটনি। মই এতিয়া কওঁতেও মানে জিভা পানী পৰি গৈছে। গাহৰিটো গাহৰিয়ে বাৰু, এই আম আৰু পুদিনা চাটনিটো ইমানেই টেষ্টি হৈছিলে, গৰমত তাতে পুদিনা চাটনি, আৰু কি ক'ব। আৰু এইফালে গাহৰি, আৰু এইফালে আলু দিয়া আছে লগত, আৰু কঁঠাল লগত পুদিনা আৰু আমৰ চাটনি, সোৱাদ আৰু অপূৰ্ব। মই ভাতকেইটা খাই লওঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু চেনেলত যদি নতুনকৈ আহে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে।
আৰু গাহৰি বেয়া পোৱা হয়তো কোনো নোলাবই, চবৰে গাহৰি প্ৰিয় আৰু সেইটো কাৰণে মোৰো প্ৰিয় আৰু দেই। আৰু এয়া ভোট জলকীয়া লৈ লৈছোঁ লগত এটুকুৰা নহয়, এটা লৈ লৈছোঁ, কিন্তু টুকুৰাটো খাইছোঁ আৰু। সুন্দৰ গাৰ্ডেনিঙৰ ভিডিঅ' এটা আপোনালোকৰ মাজত আনিম বুলি ভাবিছোঁ, যিটো মোৰ লগতে আপোনালোকৰো উপকাৰী হয়। আশা কৰোঁ গাৰ্ডেনিঙৰ ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই।